নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ মোৰ নতুন আন এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি এতিয়া বৰ্তমান গৈ আছোঁ নদীলৈ। আমাৰ ভণ্টি দুজনী যাব বোলে। আই বলো না, মই ঢেকীয়া ছিঙিবলৈ যাই আছোঁ। আই বোলে ঢেকীয়া ছিঙিব যাই আছে। মই খাই চাওঁচোন এইবাৰ পাহাৰৰ ঢেকীয়া কেনেকুৱা হয়, টেষ্টটো কম বাৰু। ঠিক আছে, ব'লক গৈ থাকোঁ এতিয়া তেতিয়াহ'লে নদী চাবলৈ লগতে ঢেকীয়া হাত নেকি? আচ্ছা ঠিক আছে, ব'লা। আছে এইটো ৰাস্তাতে গৈ আছোঁ, নজৰ ইয়ালৈকে আপোনালোকে দেখাব চেষ্টা কৰিছে। অৰুণাচল নদী এয়া চাওক, পাহাৰ মাজত এনেদৰে নদীখন আছে, কি ভাল লাগিছে। চাৰিওফালে পাহাৰ, মাজতে এনেদৰে নদী ইমান ধুনীয়াকৈ বৈ আছে, চাওক না কিমান ভাল লাগিছে। আৰু এয়া ভণ্টিসকলে মানুহখিনি তুলিব গৈছে আৰু চাওক গাইছে। এতিয়া আমি নদীত পাই গ'লগৈ ভণ্টিহঁতৰ লগত আহি আৰু ইয়াতে এতিয়া পূৰা এই মানুহকেইজনে মাছ ধৰি আছে। সেইখিনি দেখাম আপোনালোকক কেনেদৰে তেখেতে মাছ ধৰিছে পাহাৰত নদীত। চ' চাই থাকক ভিডিঅ'টো, বহি থাকক, ভাল লাগিব। চাওক কুকুৰটো কেনেকৈ পাৰ হ'বলৈ বিচাৰিছে, চাওকচোন চাওক। এই কুকুৰজনী চাওক কেনেদৰে বাবুৱা মোৰ ধুনীয়া পানী চপা হয়। ভিডিঅ'টো বনি থাকক, ভাল লাগিছে ভিডিঅ'টো দেই, মোৰো বহুত ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছে নাজানো এইটো বস্তু না। মাছ ধৰা হয় এনেকৈ পানীটো বন্ধ কৰিছে, ঝৰ্ণা পানীটো ইফালে এনেকৈ বন্ধ কৰি কিনে ইফালে এৰি দিছে। আৰু এইফালে চাওক পানীটো শুকাই গৈছে আৰু মাছ কেনেকৈ জাপ মাৰিছে চাওক, চাওক ন মাছ কেনেকৈ জাপ মাৰিছে। এয়া দাদাহঁতে ধৰিব এতিয়া, দাদা মাছ জাম্পিং কৰি আছে। চাওক মাছ জাম্পিং কৰি আছে, ইয়াৰ পৰা মাছখিনি এনেদৰে গৈ গৈ এইফালৰ পৰা নদীটো এনেকৈ আহি আছে ন, পানীটো এইফালৰ পৰা আহি আছে। চ' ইয়াতে মাছখিনিও আহি আছে লাহে লাহে। আৰু দাদাহঁতে এনেকৈ আহি কিনে এই তাতে ধৰিব, চাওক তাতে ৰৈ আছে মানুহবোৰ, তাতে ধৰিব আৰু পুৰা। আৰু ইয়াতে তেওঁলোকে এনেকৈ জালটো পাতি কিনি মাছ ধৰা হয়। চাওক দাদাহঁতে ইমান মাছ ধৰিলে, বহুত ধুনীয়া ধুনীয়া মাছ চাওক। আৰু এনেদৰে ধৰি আছে তেওঁলোকে। ৱাও, আমি এতিয়া ঢেকীয়া ছিঙিবলৈ যাম। চাওক পণ্ডিতে পাৰ যে, মোৰো বহুত ভয় লাগিছে। চাওক না, মোৰো বহুত ভয় লাগিছে গাইজ। ভয়, মোৰ ভয় লাগিছে দেই গাইজ, মোবাইল পৰিব। এতিয়া কেনেদৰে পাৰ হৈ গৈছে এতিয়া জানিব, মইতো ভয়ে লাগিছে গাইজ। সেইকাৰণে হৈছে আৰু যিটো বোলে বাৰিষা হ'লে বহুত ডাঙৰ হয় বোলে নদীটো। একচুৱেলি হ'ব লাগে, কাৰণ চাওক নদীটো এনেদৰে বহুত ডাঙৰ, বহুত বহল হয়। এতিয়া খৰালি দিন হৈ আহিছে, গতিকে পানীটো শুকাইছে। তাতে আজি আপোনাৰ বৰষুণো দিছিলে, বৰষুণৰ পানী অলপ আহিলে বাৰু। তো এয়াই আৰু পানীটো পূৰা ঢৌ উঠি আছে, তো সেইটো বহুত ডাঙৰ ডাঙৰ আছে, ভাল লাগিছে থাকি। চ' অলপ ইয়াতে পাহাৰতে চাওক। আৰু এনেদৰে কাঠৰ টুকুৰাও এনেদৰে আহে ইয়াতে নদীত যে, যিহেতু আৰু পিছফালে নদী ভণ্টিৰ পিছফালে ভণ্টিহঁতে ঢেকীয়া ছিঙি আছে। মৌপাত বুলি কোৱা হয় নেকি, সেইটোৱে মোক পালে মানে ভৰিত, সেইকাৰণে মই তাৰ পৰা গুচি আহিলোঁ। আৰু এনেকৈ চাই আছোঁ জেগাবোৰকে, অলপ বহুত ভাল লাগিছে। গাইজ আমাৰ এতিয়া ঢেকীয়া ছিঙি হৈ গ'ল। এতিয়া আমি আকৌ জংঘলৰ পৰা ওলাই আছোঁ আৰু বাপৰে, আমি এতিয়া আহিলোঁ ওলাই কিনে। देखिए आप कितना मिला है, दिखाओ तो।
এইটো চাওক আমাৰ আসামৰ নিচিনাই বাৰু বেলেগো নহয় চা চাওঁ হ'লেও টেষ্টটো বেলেগ হ'ব পাৰেতো ন চ' আজি খাই চাম ব'লক গৈ থাকোঁ এতিয়া ঘৰলৈ বুলি আৰু এইজনী পাহাৰৰ জোকে খালে চাওক 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 দিখাওতো घूम रहा है तो देखो कहाँ है दिखा नहीं दे गाइस आज ये सब देखिए पालो লগত ঔটেঙা আজি পুৰা মজা কৰি খাম আৰু মজা লাগিব বলক ভিডিওটো চাই থাকক এতিয়া গৈ আছো এতিয়া আমি ঘৰলৈ একে চিকে চিঙি কিনি বলক अरे सीधा लगा रहा हूँ तो हाँ हो जाएगा ना खाता हाँ এতিয়া মই নদীখন পাৰ কৰি লৈছোঁ আৰু এতিয়া চকুটো খুলিব লাগিব আৰু এনেকৈ চকুটো খুলিবলগীয়া হৈছে Hola. Sana deh, tadi bukan kata mak nanti. এওঁলোকে এনেদৰে পানী লৈ যোৱা হয় চাওক কেনেদৰে ইমান ওখকৈ লৈ যায় পাহাৰৰ ওপৰৰ পৰা চাওক না লৈ যায় এতিয়া আমিও যাওঁ আৰু গাইজ ভাল লাগিছে এতিয়া চাওক না কেনেকৈ পানী লৈ যায় আমি যিখন নদীত ঘূৰি ফুৰি আছিলোঁ সেইখন নদী এবাৰ যাওক চাওক खाली जाने से ना चल घूमने जाना था मुझे जाना पड़ेगा गाइस এতিয়া আমি ঘৰলৈ উভতি আহিছোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু গৈ আছোঁ গাইজ আমি আহি এতিয়া বৰ্তমান ঘৰ পালোঁগৈ আৰু আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ